ডিয়াৰ ষ্টুডেণ্টছ, আপোনালোকে জানে যে ইতিমধ্যে এইচএছৰ উত্তৰ বহী ৰিচেকিংৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, কিন্তু এই ৰিচেকিংৰ ফলাফল শিক্ষা সংসদে কেতিয়া ঘোষণা কৰিব এইটো বহু ছাত্ৰ ছাত্ৰীসকলে জানিব বিচাৰে। ইয়াৰ লগতে ফটোকপি উইথ ৰিচেকিংৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব এই সন্দৰ্ভত আপোনালোকৰ সৈতে কথা পাতিম। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে ইতিমধ্যে যি ৰিচেকিংৰ প্ৰক্ৰিয়া অব্যাহত আছে এইটোৰ অৰ্থ কিন্তু পুনৰ মূল্যায়ন নহয়। এইটোত জাষ্ট আপোনাৰ নম্বৰবোৰ টোটেল কৰা হ'ব বা ৰিকাউণ্ট কৰা হ'ব, আৰু যদি কোনো উত্তৰ আপুনি লিখিছিলে নম্বৰ দিয়া হোৱা নাছিল এইটোৰ নম্বৰটো দিয়া হ'ব, সিমানেই। আৰু ইয়াৰ বাবে এই ৰিচেকিংত সময় কম লাগে। যোৱা বছৰ শিক্ষা সংসদে এমাহতকৈ কম সময়তে ফলাফল ঘোষণা কৰিছিল, তো এইবাৰো আপোনালোকে খুব সম্ভৱতঃ জুন মাহৰ 15 তাৰিখৰ আশে-পাশে এই যিটো ৰিচেকিংৰ প্ৰক্ৰিয়া এতিয়া চলি আছে এইটোৰ ফলাফল লাভ কৰিব। কিন্তু যদি আপুনি আপোনাৰ উত্তৰ বহী পুনৰ মূল্যায়ন কৰিব বিচাৰে বা উত্তৰ বহীখন আপুনি চাব বিচাৰে, তেনেহ'লে আপুনি আৰু ৱেইট কৰিব লাগিব আপুনি ফটোকপি উইথ ৰিচেকিংৰ বাবে এপ্লাই কৰাৰ বাবে। আৰু ফটোকপি উইথ ৰিচেকিংৰ এপ্লাই শিক্ষা সংসদৰ ঘোষণা অনুসৰি ফলাফল ঘোষণাৰ 15 দিন পাছতে আৰম্ভ হ'ব। অৰ্থাৎ খুব সম্ভৱতঃ আপোনালোকৰ এই যিটো ফটোকপি উইথ ৰিচেকিংৰ আবেদন এইটো 25 মে বা তাৰ আশে-পাশে আৰম্ভ হ'ব। তো আপোনালোকে 25 মেলৈকে ৱেইট কৰিব লাগিব ফটোকপি উইথ ৰিচেকিংৰ আবেদনৰ বাবে। আৰু এই ফটোকপি উইথ ৰিচেকিংৰ বাবে অলপ সময় বেছি লাগে, তো আপোনালোকৰ ফলাফল ঘোষণাৰ বাবেও কিছু সময় বেছি লাগিব। এমাহতকৈ বেছি সময় লগাৰ সম্পূৰ্ণ সম্ভাৱনা, যিহেতু যোৱা বছৰ এমাহতকৈ বেছি সময় লাগিছিল। কিন্তু যিটো অকল ৰিচেকিং এতিয়া চলি আছে এইটোৰ ফলাফল আপোনালোকে শীঘ্ৰেই লাভ কৰিব, এমাহৰ ভিতৰতে পাব, আৰু খুব সম্ভৱতঃ 15 জুনৰ ভিতৰতেই আপোনালোকে লাভ কৰিব এই ফলাফল।